खैराबारिनि गुरिहाटी राज महोत्सवखौ 12 सानसिम खुंफुंनो थाखाय लाहार फाहार खालामदों। खैराबारियाव 65थि गुरिहाटी राज महोत्सवखौ 12 सानसिम फालिनो थि खालामनाय जादों। 4 नभेम्बरनिफ्राय 15 नभेम्बरसिम सोरांनि सुबिदा थागोन। 12 साननि बे फोरबोखौ खुंनो थाखाय जगदीश सरकारा आफादगिरि खगेन नार्जारिया मावफुं आफादगिरि आरो मदन राभाया नेहाथारि आरो 12 सान फालिनो थाखाय गुबुन मोननै दालाय आफाद दानाय जादों। राज थानसालिनि लांगोनायाव गुरिहाटी राज फोरबोनि जरखा मावफुं जथुमा खुंनायनि उनाव मोनाबिलियाव खैराबारि रेल गेटनि साखाथियाव थानाय अरायथा नङै मावख'खौ दिनै बेखेवनानै हाबाफारिनि थाखाय खामानि मावजेननो लायो। এবাৰ মোৰ নেতৃত্বত সমিতিখন বাহাল ৰাখিছে আৰু আজি আমাৰ কাৰ্যকৰী সভা আছিল। ইয়াতে আমাৰ 20টা যেটো সাব কমিটি বিভিন্ন হিতাৰত সাব কমিটিসমূহ আজি সম্পূৰ্ণ কৰা হ'ল, গঠন কৰা হ'ল। লগতে যে 65 সংখ্যক ৰাজ উৎসৱ ইয়াতে উদযাপিত হ'ব, এবাৰ অকমান আটকদিনীয়া কৰিব পাৰি নেকি? বিশেষভাৱে আমাৰ জিলাখনৰ লগতে অন্যান্য জিলাৰ পৰাও যেহেতু ইয়াতে মানুহ প্ৰায় 50-60 হাজাৰ মানুহ প্ৰতিদিন ইয়াতে গোট খায়। আমি মূৰ্তি বিভিন্ন ধৰণৰ যিবিলাক মৃন্ময় মূৰ্তি অকমান আটকদিনীয়া কৰিব পাৰি নেকি? আৰু আনুষাংগিক যিখিনি সমস্যা আছে আমাৰ ইয়াত, বিশেষভাৱে মন্দিৰ নিৰ্মাণ কৰা, ইয়াতে শৌচালয়ৰ সুবিধা আছিলে, ইউৰিনেলৰ সুবিধা আছিলে। আমাৰ এই কমিটিটো এইবাৰ স্থায়ীভাৱে আমি কেইবাটাও শৌচালয় নিৰ্মাণ কৰিছোঁ, ইউৰিনেল নিৰ্মাণ কৰিছোঁ স্থায়ীভাৱে। আৰু মন্দিৰৰ কামো ইতিমধ্যে চলিছে। আমাৰ আজিও ফ্লোৰ ঢালাইৰ কাম আজিৰ পৰা আৰম্ভ কৰা হৈছে। এনেধৰণৰ কাম কাজবিলাক আমাৰ চলিছে। আমি চৰকাৰৰ পৰা ঠিক তেনেধৰণৰ কোনো সুযোগ সুবিধা পোৱা নাই। বিশেষভাৱে BTC চৰকাৰৰ পৰা যোৱা সময়তো নাপালোৱে। বিধায়ক হিচাপে মহোৎসৱৰ এটা দিছিলে, MP হিচাপে আমাৰ ৰমেন ডেকাই দিছিলে, যোৱাবলি সাংসদ দিলীপ শইকীয়াই 3 লাখ টকা দিছে আৰু দুৰ্গাধৰ বৰুৱাই 5 লাখ টকা দিছে। আমি এতিয়ালৈকে টকা উদ্ধাৰ কৰিব পৰা নাই। আৰু আমাৰ হাতত কিছু পইচা আছিল, তা আমি সেই পইচাৰেই নিৰ্মাণ কামবিলাক আমি আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকৰ যোগেদি অঞ্চলবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। যেহেতু এটা সৰ্ববৃহৎ অঞ্চলক সামৰি ৰাসটো উদযাপিত হয়, সকলো সহযোগিতা লাগিব, সকলোৱে সহযোগ কৰক। অকমান ভালকৈ আমি 12 দিনীয়া ৰাস উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈ প্ৰস্তুতি ইতিমধ্যে আমাৰ আৰম্ভ হৈছে। ব্যতিক্ৰমী কি থাকিব আজি বাৰু? আমি ব্যতিক্ৰমী বুলি ক'বলৈ গ'লে বিশেষভাৱে আমাৰ মৃন্ময় মূৰ্তিৰ ওপৰত অকণমান গুৰুত্ব প্ৰদান কৰিছোঁ। যোগাযোগ কৰি থকা হৈছে যে আমি ইলেক্ট্ৰিচিটিৰো তেনেধৰণৰ আনিব পাৰোঁ নেকি। লগতে আমাৰ মীনা বজাৰ ইতিমধ্যে বন্দোবস্ত কৰা হ'ল। আৰু আনুষংগিক যেনেকৈ পশ্চিমবংগৰ পৰা বাউল সংগীত থাকে, আমাৰ বিভিন্ন আমাৰ জাতীয় যিখিনি নাম প্ৰসংগবিলাক হয়, নাগাৰা নাম আৰু অন্যান্য যিবিলাক নাম প্ৰসংগ হয় প্ৰতিটো থাকে, সাংস্কৃতিক অনুষ্ঠানবিলাক থাকে, তো এনেধৰণৰ বিশেষ থাকে। প্লাছ এইবাৰ আমি যিহেতু আমাৰ অসমৰ হিয়াৰ আমুঠু কণ্ঠশিল্পী জুবিন গাৰ্গ ঢুকাইছে, আমি এই বিষয়বস্তুখিনিও এইবাৰ অকণমান ইয়াতে গুৰুত্ব দিব পাৰি নেকি, তেনেকৈ দিকবিলাক। अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां। अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों। गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी, हुन्डाइ, मारुति कारफोरनि रिपेयारिं, वाशिं, नांगौ रोखोमनि खालार होनाय जायो। लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।